মই না হাই তুইতো বহুত লেতেৰা হৈ গৈছে নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে পুনৰবাৰ মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বন্ধুসকল আজিৰ ব্লগটো নৰ্মেলি ব্লগ হ'ব সাধাৰণ ব্লগ হ'ব মানে মই এতিয়া ঘৰত আছোঁ কলৈকো যোৱা নাই ঘৰৰ পৰাই ব্লগটো আৰম্ভ কৰিম তো আজি মই ঘৰত কি কৰিব বা কি নকৰিব সকলোবোৰ মই আজি আপোনালোকক শ্বেয়াৰ কৰিবলৈ লৈছোঁ আপোনাক প্ৰথমে চাওক মোৰ ঘৰজনীয়ে কি কৰি আছে ঘৰ লিপিবৰ বাবে ইয়া চাওক মোৰ ঘৰজনীয়ে ঘৰ লিপিবৰ বাবে মানে এনেকৈ গোবৰটো মাটিৰ লগত মিহলাই লৈ আছে আৰু মই কি কৰিছোঁ চাওক এয়া চাওক এইটো আপোনালোকে দেখি হয়তো কিবা ভাবিব পাৰে এয়া মই লোকেল চুলা বনাই আছোঁ নতুন টেকনিকেলেৰে লোকেল চুলা বনাই আছোঁ লোকেল চুলা বনোৱাৰ পদ্ধতিটো মানে দুই ৰকমৰ আছে মুঠৰ ফাৰ্ষ্ট ৰকমৰ চিষ্টেমটো মই কৰা নাই কাৰণ তেনেকুৱা মোৰ পাত্ৰ নাই কাৰণে ইয়াত তেনেকুৱা চুলাই মদ বনাব নোৱাৰে যদি বনায় তেতিয়াহ'লে ফাইন ভৰিব লাগিব 5,000 টকা আমাৰ গাঁওখনত গতিকে এইটো হ'ল মই কিয় কৰিলোঁ হয়তো 5,000 টকা ফাইন দিব লাগিব পাৰে আপোনালোকে নকওঁ দেই আচলতে নহয় 5,000 টকা দিবলগীয়া কোনো কথা নাই ইয়া মই নিজৰ ঘৰৰ কাৰণে বনাইছোঁ চুলাই মদ মানে মই মাঘ বিহুৰ বাবে থৈছিলোঁ জগুলি মানে বগা চাউলৰে বৰা ধানৰ নহয় মই এইবাৰ বৰা ধানৰ জগুলি বনোৱা নাই আৰু সেই জগুলিটো একেবাৰে বৰবাদ হৈ গৈছে গোটাই টেঙা কোনেও খাব নোৱাৰাকৈ এনেকুৱা হৈ গৈছে যাৰ বাবে এইটো মানে ব্যৰ্থই হ'ল সেইটো কেনেকৈ পেলাই দিম আৰু কিয় পেলাম ইয়াতো আমাৰ বহুতো কষ্ট কৰা আছে হয় নহয় যাৰ বাবে এইটোক মই টেঙা হ'লেও আজি মই এই পদ্ধতিটো ব্যৱহাৰ কৰিব লগা হৈছোঁ মই কিমান থৈছিলোঁ জগুলি মানে প্ৰথমৰ পৰা কোনেও খোৱা নাই মই মাত্ৰ অকলে খাই চাইছিলোঁ কিন্তু সেই বস্তুটো কেনেকৈ খাব একেবাৰে টেঙা ইয়াৰ কাৰণে মই এই পদ্ধতিটো ব্যৱহাৰ কৰিছোঁ মই দেখুৱাইছোঁ মই আপোনালোকক বেক কেমেৰাৰে ইয়া চাওক ইমান ডাঙৰ শাৰী থৈছিলোঁ ইয়া চাওক ইয়া গোটাই টেঙা একেবাৰে খোৱাই নহ'ল যাৰ বাবে এইটো কেনেকৈ পেলাই দিম হয়তো গুড়িও নাখাব বা গাখৰি নাখাব মানুহ খোৱাটো বাদেই দিয়ে যাৰ বাবে আজি মই মানুহ খাব পৰাকৈ মানে বনাই দিম আৰু চাওক বন্ধুসকল মই আপোনালোকক বুজাই দি আছোঁ এয়া হ'ল জাৰুৱা পদ্ধতিৰে মানে বনোৱা হৈছে বনোৱা হ'ব মানে জাৰুৱা পদ্ধতি বুলি কোৱা হয় ইয়াক মানে কেনেকৈ এইটো প্ৰথমটো শাৰীত আছে মানে ইয়াতে মেইন মদ আছে মানে জগুলি আছে গোটেই জগুলি পানী মিহলাই লৈছোঁ ইয়াত আৰু পানী মিহলাই লোৱাৰ পিছত ইয়াত হ'ব আচল মালটো কেনেকৈ হ'ব মই পিছত দেখুৱাম ইয়াত হ'ব মানে ইয়াত ভিতৰত মই বাতি পাতি ৰাখিছোঁ আৰু এই শাৰীটো হ'ল ফুটা মানে পিছফালেদি ফুটা কৰি দিছোঁ যাতে সেই জগুলিৰ ভাৱটো ওপৰলৈ উঠি যায় আৰু সেই ভাৱটো ওপৰলৈ উঠি কেনেকৈ মানে বাতিত পৰিব তাৰ বাবে ইয়াত এই মানে ওপৰত চুৰিয়া ৰাখিছোঁ আৰু সেই চুৰিয়াৰ ওপৰত ঠাণ্ডা পানী ৰাখি দিছোঁ যেতিয়া সেই পানীটো গৰম হোৱাৰ পিছতে ইয়াৰ পৰা মই পেলাই দিম তাৰপিছতে আকৌ ঠাণ্ডা পানী তাতে ঢালিম এনেকৈ মানে কিমান ভাৱ হৈ উঠি মানে সেই চুৰিয়াৰ ওপৰত পৰে আৰু সেই চুৰিয়াৰ পৰা মানে বাতিত পৰিব সেইখিনি মাল আমি খাব পৰাকৈ হ'ব মই দেখুৱাম বাৰু এতিয়া খোৱা নাই একোৱে খোৱা নাই পানী বৰ্তমান ঠাণ্ডা মানে বহাইছে মাত্ৰ মানে আধা ঘণ্টামানৰ পিছত হৈ যাব আৰু ঠিক আছে চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু মই না হাই তুইতো বহুত লেতেৰা হৈ গৈছে এয়া চাওক বন্ধুসকল মই এতিয়া এই চোৰাটো গুচাই ল'ম আচ্ছা এনেকৈ আৰু ইপিনে চাহ ভিতৰত এয়া বাতিত পাতি থৈছিলোঁ এইবাৰ অলপ বেছিকৈ পাইছোঁ ৰ'ব এতিয়া এইটো কেনেকৈ উঠিম কাপোৰ আনিব লাগিব আচ্ছা এইটো কাপোৰ ল'লোঁ গৰম দে বাবাই আচ্ছা তাৰপিছত ইয়াত ৰাখিম আকৌ এনেকৈ পাতি থ'ম তাৰপিছত এই চুৰিয়াটো আকৌ ইয়াত এনেকৈ আচ্ছা অ'কে আচ্ছা ঠিক আছে ভাল হয়নে নহয় এইবাৰ টেষ্ট কৰি চাম সৰু বাতিত বাবা বঢ়িয়া টেঙাৰ পৰা মিঠা তিতা হৈ গ'ল ঠিক আছে আইডিয়াটো বহুত ভাল ঠিক আছে
মোৰ আজিৰ চুলাই মদ বনোৱাটো হৈ গ'ল চ' বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ বাই বাই